খৰচলা চাৰিআলিৰ ৰিয়াজউদ্দিনৰ কাপোৰৰ দোকানত চুৰিকাণ্ড সংঘটিত হয়। এইবাৰ চুৰি কৰা কোনো ডাঙৰ ব্যক্তি বা পুৰুষ নহয়। এইবাৰ চুৰি কৰিছে এগৰাকী কিশোৰীয়ে। হয়, আপুনি ঠিকেই শুনিছে। খৰচলা চাৰিআলিৰ এখন কাপোৰৰ দোকানত চুৰি কৰিছে এগৰাকী কিশোৰীয়ে। মৰিগাঁও জিলাৰ মৈৰাবাৰী থানাৰ অন্তৰ্গত খৰচলা চাৰিআলিৰ এখন কাপোৰৰ দোকানত কেছ বক্সৰ পৰা টকা চুৰি কৰি থাকোঁতে দোকানৰ গৰাকী আৰু স্থানীয় ৰাইজে হাতেলোতে ধৰি এগৰাকী কিশোৰীক নিজৰ অভিভাৱকৰ হাতত চমজাই দিয়াৰ ঘটনাই সমগ্ৰ অঞ্চলটোত এক তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। আমাৰ এই প্ৰতিবেদন উক্ত অঞ্চলটোৰ লগতে কোনো অনুষ্ঠান প্ৰতিষ্ঠানো ব্যক্তি বিশেষৰ সন্মান হানি কৰাৰ উদ্দেশ্য নহয়। সজাগতা সৃষ্টিৰ বাবেহে এই প্ৰতিবেদন প্ৰস্তুত কৰি সম্প্ৰচাৰ কৰিছোঁ। আপুনি যদি সৰু সুৰা দোকানীৰ গৰাকী আৰু অভিভাৱক তেন্তে এবাৰ ভাবক, কাৰণ যিকোনো মুহূৰ্তত আপোনাৰ লগতো তেনে ঘটনা সংঘটিত হ'ব পাৰে। গতিকে যিমান সোনকালে পাৰে নিৰাপত্তাৰ কথা ভাবি চোৰ আৰু ঠগ প্ৰবঞ্চকৰ পৰা হাত সাৰিবলৈ দোকানত স্থাপন কৰক CCTV। অভিভাৱকসকলক কৈছোঁ, চৰকাৰী শিক্ষা ব্যৱস্থা বিনামূলীয়া কৰি দিয়াৰ পিছতো আপোনালোকে কিয় নিজৰ সন্তানক স্কুললৈ পঠিওৱা নাই? সন্তান জন্ম দিছে যেতিয়া লালন পালনৰ দায়িত্ব আপোনালোকে ল'ব লাগিব। গতিকে নিজৰ সন্তানে দিনটোত কলৈ গৈছে, কি কৰিছে এবাৰ খবৰ ৰাখক।